হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাই দিয়ক। অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ গঠন হয়। অপশ্যন ডি 1986 চনত। পৰিকল্পনা আয়োগ গঠন হয়। অপশ্যন চি 1950 চনত। শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ স্বনিয়োজন আঁচনি গ্ৰহণ কৰা হৈছিল। অপশ্যন এ 1983 চনত। কিষাণ ঋণপত্ৰ বিতৰণ আৰম্ভ হয়। অপশ্যন এ 1998 পৰা 1999। তলৰ কোনটো আন্তৰ্জাতিক ইণ্টাৰনেশ্যনেল সন্ত্ৰাস নহয়? অপশ্যন চি NEC। তলৰ কোনখন ৰাষ্ট্ৰ SAARCৰ সদস্য নহয়? অপশ্যন ডি চীন। খাদ্য কৰ্ম আৰু উৎপাদনশীলতা মূল শ্লোগান আছিল। অপশ্যন চি সপ্তম পৰিকল্পনা। হীৰা ডায়মণ্ড ঘাইকৈ পোৱা যায়। অপশ্যন ডি বিহাৰ। কেন্দ্ৰীয় ৰেলৱে বোৰ্ড গঠন কৰা হয়। অপশ্যন ডি 1906 চনত। ৰেল বিভাগৰ বাবে সুকীয়া বাজেটৰ ব্যৱস্থা কৰা হয়। অপশ্যন এ 1925 চনত। পৃথিৱীৰ সৰ্ববৃহৎ কোম্পানী অপশ্যন বি ৱালমাৰ্ট। তলৰ কোনখন ঠাইত মুদ্ৰা অথবা কইন প্ৰস্তুত কৰা কাৰখানা আছে? অপশ্যন বি কলকাতা। বিত্ত বিল এখন ভাৰতৰ ৰাজ্যসভাই ৰাখিব পাৰে কিমান দিন ৰাখিব পাৰে? অপশ্যন বি 14 দিন। ইকনমিক সাৰ্ভে কোনে প্ৰকাশ কৰে? অপশ্যন বি বিত্ত মন্ত্ৰালয়। 1951 চনত গঠন কৰা ভাৰতৰ প্ৰথমখন বিত্ত আয়োগৰ অধ্যক্ষ আছিল? অপশ্যন চি ক.চি. নিয়োগ। 2002 চনৰ কোনখন ৰাজ্য নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হয়? অপশ্যন ডি ছিকিম। ভাৰতৰ 13তম বিত্ত আয়োগৰ অধ্যক্ষ আছিল? অপশ্যন চি বিজয় এল কেলকাৰ। তলৰ কোনখন আঁচনি বৰ্তমান সময়তো বাহাল আছে? অপশ্যন চি MGNREGA। সৰ্বশিক্ষা অভিযান ঘোষণা হৈছিল? অপশ্যন বি 2001 চনত। ভাৰতৰ জনগণৰ চেনচাছৰ লগত তলৰ কোনটো বিভাগ জড়িত? অপশ্যন চি অফিচ অৱ দি ৰেজিষ্ট্ৰাৰ জেনেৰেল চেনচাছ কমিছনৰ ইণ্ডিয়া। ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা NSSৰ তলৰ কোনটোৰ লগত জড়িত? অপশ্যন বি নিয়োগ আৰু নিবনুৱা। ক্ৰিকেট খেলৰ জন্ম কোন দেশত?
অপশ্যন বি ইংলেণ্ড। ভাৰতৰ উড়ন্ত শিখ ফ্লাইং বুলি কাক কোৱা হয়? অপশ্যন বি মিলখা সিং। প্ৰথম এছিয়ান গেমছত ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন বি দিল্লী। লেন্স বনোৱা আইনাবিধ হ'ল? অপশ্যন বি ফ্লিণ্ট গ্লাছ। আটাইতকৈ গধুৰ ধাতুবিধ হ'ল? অপশ্যন বি অছমিয়াম। মেচন কণা ক'ত পোৱা যায়? অপশ্যন বি মহাজাগতিক ৰশ্মি। তেজৰ pH-ৰ পৰিমাণ হ'ল? অপশ্যন বি 9। আটাইতকৈ পাতল ধাতুবিধৰ নাম? অপশ্যন বি লিথিয়াম। ভিনেগাৰত কি এচিড থাকে? অপশ্যন বি এচিটিক এচিড। আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ হ'ল? অপশ্যন বি লভয়ছিয়াৰ। অক্সিজেনৰ এটমিক সংখ্যা হ'ল? অপশ্যন বি 8। প্ৰকৃতিত পোৱা মৌলৰ সংখ্যা? অপশ্যন বি 92। পনীয়া অৱস্থাত থকা ধাতুবিধ হ'ল? অপশ্যন বি মাৰ্কৰী বা পাৰা। মানুহৰ হাড়ত নথকা পদাৰ্থবিধ হ'ল? অক্সিজেন। অপশ্যন বি অক্সিজেন। পৃথিৱীৰ কোনখন দেশৰ মুদ্ৰা মূল্যায়ন সৰ্বোচ্চ? অপশ্যন বি ডিনাৰ কুৱেইট। পৃথিৱীৰ কোনখন দেশৰ আটাইতকৈ বেছি সৈন্যবাহিনী আছে? অপশ্যন বি দক্ষিণ কোৰিয়া। তলৰ কোনটো উৎপাদক নহয়? অপশ্যন বি এপাৰিকাছ। তলৰ কোনটো অঞ্চলত বিয়োজনৰ মাত্ৰা অত্যাধিক? অপশ্যন ডি ক্ৰান্তীয় অঞ্চল। জীৱ সমুদায়ৰ অনুক্ৰমণৰ পৰিৱৰ্তন? অপশ্যন এ ক্ৰমাগত। জৈৱ ভূ-ৰাসায়নিক চক্ৰৰ গেছবোৰৰ ভঁৰাল হ'ল? অপশ্যন বি এটমস্ফিয়াৰ। তলৰ কোনটো কাৰকে মাটিৰ সৃষ্টিত সহায় নকৰে? অপশ্যন ডি পলিথিন। প্লিজ ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰক বন্ধু বান্ধৱীসকলৰ মাজত। ধন্যবাদ।